নমস্কাৰ, আজিৰ এই বিশেষ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ জীৱনত কেতিয়াবা এনেকুৱা হৈছে নেকি? আপুনি কাৰোবাৰ বাবে নিজৰ সকলো ত্যাগ কৰিলে, তেওঁক অন্ধৰ দৰে বিশ্বাস কৰিলে, কিন্তু বিনিময়ত তেওঁ আপোনাক কেৱল চকুৰ পানী আৰু প্ৰতাৰণা দিলে। আপোনাৰ কোনো দোষ নাছিল, তথাপিও আপোনাক ভুল বুজা হ'ল আৰু সমাজৰ আগত অপমানিত কৰা হ'ল। আৰু আটাইতকৈ বেছি কষ্ট তেতিয়া হয় যেতিয়া আপুনি দেখে যে যিজন মানুহে আপোনাক ইমান কান্দুৱাইছে সেই মানুহজন আজি বহুত সুখেৰে আছে। তেওঁ হাঁহি ফূৰ্তি কৰি আছে, ডাঙৰ গাড়ী চলাইছে আৰু আপুনি ৰাতি ৰাতি অকলে বহি কান্দি আছে। তেতিয়া আপোনাৰ মনলৈ নিশ্চয় এই প্ৰশ্নটো আহে, হে ভগৱান, তুমি আচলতে আছানে নাই? যিজনে মোক ইমান কষ্ট দিলে তাক তুমি কিয় একো শাস্তি দিয়া নাই? যদি আপুনিও এই প্ৰশ্নটো উত্তৰ বিচাৰি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আজি আমি কৰ্মফলৰ এনে এক আচৰিত ৰহস্য জানিবলৈ পাম, যিটো জনাৰ পিছত আপোনাৰ মনৰ সকলো দুখ নাইকিয়া হৈ যাব আৰু আপুনি সেই মানুহজনৰ কথা ভাবিবই এৰি দিব। আমাৰ মহাপুৰুষীয়া ধৰ্ম আৰু আধ্যাত্মিক শাস্ত্ৰত এটা বৰ ধুনীয়া কথা কোৱা আছে। ভগৱানৰ ঘৰত দেৰি হ'ব পাৰে, কিন্তু অন্ধকাৰ নহয়। মানুহে ভাবে যে মই কাৰোবাক কষ্ট দিলোঁ আৰু কোনেও নেদেখিলে, কিন্তু তেওঁলোকে নাজানে যে প্ৰতিজন মানুহৰ হৃদয়ত ভগৱান অন্তৰ্যামী ৰূপত বহি আছে, লিখি থয়। এতিয়া প্ৰশ্ন হয়, তেন্তে বেয়া মানুহজন বৰ্তমান সুখেৰে কিয় আছে? ইয়াক এটা উদাহৰণৰ সৈতে বুজক। ধৰি লওক, এজন মানুহৰ বেংকৰ একাউণ্টত আগৰ পৰাই বহুত পইচা জমা আছে। তেওঁ এতিয়া কোনো কাম নকৰিলেও সেই জমা থকা পইচাৰে কিছুদিন বৰ সুখেৰে খাই থাকিব পাৰিব। কিন্তু যেতিয়া সেই পইচা শেষ হ'ব, সিদিনা তেওঁ ৰাস্তালৈ আহিব লাগিব। ঠিক সেইদৰে যিজন মানুহে আপোনাক বিনা কাৰণত কষ্ট দিছে, তেওঁ পূৰ্বজন্মৰ কিছুমান ভাল কৰ্ম বা পুণ্য জমা আছে। ভগৱানে তেওঁক বৰ্তমান সেই পুণ্যৰ ফল ভোগ কৰিবলৈ দিছে। কিন্তু মনত ৰাখিব, এজন নিৰ্দোষী মানুহৰ চকুৰ পানী সাধাৰণ পানী নহয়, ই এচিডৰ দৰে কাম কৰে। আপোনাৰ প্ৰতিটো চকুৰ পানীয়ে সেই বেয়া মানুহজনৰ জমা থকা পুণ্যবোৰ তীব্ৰ বেগত জ্বলাই ভস্ম কৰি আছে। যেতিয়া আমাক কোনোবাই কষ্ট দিয়ে, আমাৰ মনত প্ৰতিশোধ লোৱাৰ ইচ্ছা জাগে। আমি ভাবোঁ, ময়ো তাক এক শিকনি দিম, তাৰ লগত কাজিয়া কৰিম। কিন্তু শাস্ত্ৰই কয় যে আপুনি এই ভুল কেতিয়াও নকৰিব। কিয় জানেনে? কাৰণ যেতিয়া আপুনি প্ৰতিশোধ ল'বলৈ যায়, তেতিয়া আপুনিও তেওঁৰ দৰে বেয়া হৈ পৰে। কৰ্মৰ নিয়ম অনুসৰি আপুনি আপোনাৰ পবিত্ৰ কৰ্মবোৰ তেওঁৰ বেয়া কৰ্মৰ লগত বান্ধি পেলায়। যেতিয়া কোনোবাই আপোনাক অপমান কৰে, ধৰি লওক যে তেওঁ আপোনাক এটা বেয়া উপহাৰ দিছে। যদি আপুনি সেই উপহাৰ গ্ৰহণ নকৰে, তেন্তে সেই উপহাৰ কাৰ হাতত থাকি যাব? নিশ্চয় যিজনে দিছিল তেওঁৰ হাততে থাকি যাব। ঠিক তেনেকৈ কাৰোবাৰ অপমান বা বিশ্বাসঘাতকতাবোৰ মনত ধৰি নাৰাখিব, তাক গ্ৰহণ নকৰিব। আপুনি মাথো নিজৰ কৰ্তব্য কৰি যাওক আৰু সমগ্ৰ বিচাৰ ভগৱানৰ হাতত অৰ্পণ কৰক। যিজন মানুহে আপোনাক কান্দুৱাইছে, তেওঁ আজি হাঁহি আছে, কিন্তু তেওঁ নাজানে যে প্ৰকৃতিয়ে তেওঁৰ বাবে কি ভয়ংকৰ জাল পাতি আছে। যি অহংকাৰ আৰু ক্ষমতাৰ বলত তেওঁ আপোনাক কষ্ট দিছিল, সময়ৰ পাক চক্ৰত সেই সকলোবোৰ ধূলিসাৎ হৈ যাব। যিজন মানুহে আনক কন্দুৱাই সুখ পায়, তেওঁৰ জীৱনৰ শেষ সময়খিনি ইমানেই ভয়ংকৰ হয় যে তেওঁৰ চকুত পানী ওলালেও মুচিবলৈ কাষত কোনো এজন মানুহ নাথাকে। এয়াই প্ৰকৃতিৰ নিয়ম, এয়াই কৰ্মফলৰ অমোঘ সত্য। গতিকে আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। আপুনি অকলশৰীয়া নহয়, সমগ্ৰ ব্ৰহ্মাণ্ডৰ মালিকজনে আপোনাৰ লগত আছে। আজিৰ পৰা এটা কথা মনত ৰাখিব, যিজনে আপোনাক এৰি থৈ গৈছে বা আপোনাক ঠগিছে, তেওঁৰ বাবে চকুৰ পানী ওলোৱাটো বন্ধ কৰক। থাপনাৰ আগত গৈ হাতজোৰ কৰি ক'ব, হে প্ৰভু, মই তেওঁক ক্ষমা কৰিছোঁ, এতিয়া বাকী বিচাৰ তোমাৰ হাতত। আপুনি দেখিব, আপোনাৰ মনৰ পৰা এটা প্ৰকাণ্ড বোজা পাতল হৈ যাব আৰু আপুনি এক স্বৰ্গীয় শান্তি অনুভৱ কৰিব।
আজিৰ এই বাৰ্তাই যদি আপোনাৰ মনলৈ অলপ হ'লেও শান্তি কঢ়িয়াইছে তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি নিশ্চয় লিখিব। আৰু যিসকল লোকে বৰ্তমান জীৱনত এনেকুৱা কষ্টৰ মাজেৰে পাৰ হৈ আছে তেওঁলোকলৈ এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই সত্যটো জানিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভগৱানে আপোনালোক সকলোৰে মনৰ পৰা সকলো দুখ আঁতৰাওক। ধন্যবাদ।